ঘৰৰ তামোল পাৰি বেচিব লৈছোঁ। তামোল বুঢ়াও হ'ল আৰু এটা দুটা পকিও আছে, য'ত ত'ত সৰিও থাকে। মায়ে কৈছে তামোল অলপ পৰাই বেচি দিওঁ। এইখনেই হৈছে আমাৰ তামোল বাৰীখন। বৰ বেছি তামোল লগা নাই বাৰু এইবাৰ, তেনেকৈ তামোলো লগা নাই আৰু বতাহতো বহুত তামোল ভাগি গ'ল। আজি ইমানেই বেছি গৰম, মানে গৰমত একো কাম কৰিব মন নাযায়, কিন্তু উপায় নাই, ঘৰত যিহেতু তামোল পাৰিয়ে আছে ইমানখিনিতো সহায় কৰিবই লাগিব। এইফালে আকৌ তামোলবোৰ ইমান স্পীডত সৰাইছে, আমি তলত বুটলি শেষেই কৰিব পৰা নাই। বাকী যি কি নহওক তামোলবোৰ ফাইনেলি এনেদৰে বস্তাত ভৰাই পেকিং কৰি ল'লোঁ। এইফালে বেছি ৰ'দ দিয়া দেখি মায়ে ধানো উলিয়াই দিলে। এয়া কি হয় চিনি পাইছেনে? এয়া হৈছে নগা টেঙা। নগা টেঙা প্ৰেমী ৰাইজ হয়নে নহয় নাজানো। আপোনালোকে বাৰু নগা টেঙা খাই ভাল পায়নে? মই কিন্তু বিৰাট ভাল পাওঁ। টেঙা বুলি ক'লে চাগে চবৰে জিভাৰ পানী ওলাই আহে, নহয় জানো? এইফালে আকৌ দুপৰীয়া ভাত সাজৰ কাৰণে মায়ে কলডিল, আলু, বুট এনেদৰে ভাজি আছে। মোৰ বেছি ভোক লগাত মায়ে মোক গৰমে গৰমে ভাতো বাঢ়ি দিলে, মই খায়ো ল'লোঁ। তো আজিলৈ ইমানেই আছিলে। বাই বাই।